Hello guys, welcome to my YouTube channel. আজি মই ল'ৰাক স্কুল থবলৈ ওলাইছোঁ, মাৰ ঘৰৰ পৰা ওলাইছোঁ, গম পাইছেই চাগে ড্ৰেছত। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আগলৈকে চাই থাকিব। এয়া আমাৰ ল'ৰা স্কুললৈ ৰেডি হ'ল, সেইজনী মা গেট খুলি দিছে। মই টাউনলৈকে যিহেতু স্কুটি লৈ নাযাওঁ, সেইটো কাৰণে ট্ৰেভেলাৰত আহি আছোঁ। যিহে ল'ৰা ধপা হয় আৰু নকৈছে মানে। এয়া ল'ৰাক স্কুলত থ'বলৈ আহি আছোঁ, সোমামগৈ আৰু স্কুলত। ভালকৈ বহিবা দেই। বাই বাই, যা। ল'ৰাক থৈ আমি স্কুলৰ অফিচৰ বাৰাণ্ডাতে বহোঁ চবেই, লগৰ কেইজনী, আৰু তাৰপাছত যাৰ যি কাম থাকে ওলাই যাওঁ। আৰু অলপ দেৰি বহাৰ পাছতে ভোক লাগিলে ভাবিলোঁ খাই আহোঁগৈ উৎসৱতে। মিঠাই প্ৰেমী ৰাইজক মিঠাইবোৰ দেখুৱাই দিছোঁ। মই কিন্তু ইমান মিঠাই খাই ভাল নাপাওঁ, নিমখীয়া বস্তুবোৰহে মোৰ প্ৰিয় হয়। অলপ আৰামত বহি লৈছোঁ, ৰাতিপুৱা যিহে ল'ৰা ধপা, ভাগৰচোন নাযায়েই। গোলাঘাটৰ উৎসৱত যোনে খোৱা নাই আহিবচোন, ইয়াত বহুত ভাল ভাল মিঠাই পায় খাবলৈ, আৰু তাতকৈও ইয়াত মানে বেছি পৰিপাটি, আমি সেইকাৰণে ভাল পাওঁ ইয়াত খাই। আমাৰ গৰম গৰম ব্ৰেড পেটিছ আহি গ'ল, এতিয়া খাম আৰু ভাবিলোঁ ইয়াত কি পাই চবকে দেখুৱাই দিওঁ। যোন অহা নাই এবাৰ আহি চাব, ইয়াত খাই চাব, ইয়াৰ সোৱাদলৈ চাব। এতিয়া মই আহিছোঁ ক্লাছলৈ। ভাবোঁতে আজি কেইটামান বজাৰ কৰিবলৈ মনত পৰিলে নহয়, সোমাই দিলোঁ কচমেটিক দোকান। এইখন আমাৰ গোলাঘাটৰ সস্তাত বস্তু পোৱা ফেমাছ বজাৰ, যোন অহা নাই আহি চাব। এয়া মই মোৰ ক্লাছ পাইছোঁহি, আৰু আজি যে বিৰাট গৰম জানে, বতৰটো। এয়া মই কাটিঙৰ ক্লাছ পালোঁহি। এয়া আমাৰ লগৰ ইহঁতি চিলাই আছে, মোৰ অকণ বজাৰ চজাৰ কৰি অহা দেৰি হৈ গ'ল। তাৰপিছতে আজি বাইদেউ কি শিকাব? এয়া ডিজাইনাৰ ফ্ৰক চিলাইছে, বেবী ফ্ৰক চিলাই আছে। এয়া শিকাই আছে বেজীত সূতা ভৰাবলৈ মেচিনৰ। চবেই মুঠতে নিজৰ নিজৰ কামত ব্যস্ত, তাইতো ক'বই নোৱাৰে একদম, ব্লাউজ তললৈ চাই চিলাইহে আছে আৰু। আহিল নহয় বৰষুণ যাক, ল'ৰা স্কুল ছুটি হ'ব টাইমতে, মানে নকৈছে আৰু। ক্লাছৰ পৰা আহি আছোঁ, কাটিং ক্লাছত কি শিকিলোঁ আজি দেখুওৱা নহ'ল, যিহেতু কেমেৰাটো ধৰি দিবলৈ কোনো নাই, চবেই ব্যস্ত হৈ থাকে যে। তাৰপিছত বাইদেৱেও কেতিয়াবা ফ্ৰী পালে ধৰি দিয়ে, সহায় নকৰা নহয়, কিন্তু বাইদেউকো ধৰি লওক বাইদেউ শিকাই থাকিব লাগে, সেইটো কাৰণে মই বাইদেউক আৰু জোৰ নকৰিলোঁ, বোলো পাছৰ ক্লাছতে দেখুৱাম কি চিলালোঁ আজি। আজি গোলাঘাটত ইমান ডাঙৰ বৰষুণ, বাপৰে, আমি মানে তিতিলোঁ আধা একদম। এতিয়া ল'ৰা স্কুল ছুটি হ'ব হ'ল, আহি আছোঁ। সোনকালে এইখন গেটেদি গাৰ্জেনবোৰক সোমাবলৈ নিদিয়ে, আজি যিহেতু বহুত ডাঙৰ বৰষুণ দিছে, ল'ৰা ছোৱালীবোৰ তিতি যাবৰ কাৰণে ল'ৰা ছোৱালী ওলালেই এইপিনেদিও সোমাবলৈ দিছে, সেইবাবে মই এইপিনে আহিলোঁ। ল'ৰালৈ ঘৰ পালোঁহি, গোটেই বৰষুণ আজি, সেইকাৰণে তাক স্কুলৰ পৰা ওলাই যি যাক বৰষুণত তিতিলোঁ, মানে কৈছোঁ নহয়। সি পিছে বৰ ভাল পাইছে, বৰষুণত তিতিবলৈ নাপায় যে। গাড়ীত আহিলোঁ, লাইন গাড়ীতে সোমাই আহোঁতেইনো। তাৰপাছত আকৌ কোৰালগুৰিৰ পৰা ইমান ডাঙৰ বৰষুণ, সি আৰু মস্তি কৰি আহিছে। মোৰ এপিনে স্কুটি চলাব পৰা নাই বৰষুণৰ কাৰণে, সি ভাল পাইছে আৰু তিতিবলৈ পাইছে যে। আৰু আজি গোলাঘাটত মানে স্কুল থৈ পেলাই কি কি বজাৰ কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'লেই, বৰষুণৰ কাৰণে মোবাইল উলিয়াবই নোৱাৰিলোঁ যিহেতু। আৰু মই কাটিং ক্লাছত কি চিলালোঁ আজি সেইটোও দেখুওৱা নহ'লে। এইটো শাৰী ব্লাউজ চিলালোঁ প্ৰথম, শাৰী কাপোৰ চিলোৱা নাছিলোঁ যিহেতু শাৰী কাপোৰ পিছল যেন, কিন্তু পাৰিলোঁ বাৰু চিলাব, কিন্তু ভয় লাগি আছিলে পাৰিম নোৱাৰিম। পিছল কাটিবলৈও অলপ দিগদাৰ হয়, আমি নতুনকৈ শিকা মানুহৰ কাৰণে।
এইটো চাওক শাৰী ব্লাউজ কেনেকুৱা লাগিছে কমেণ্টত জনাব 34 সাইজ চিলাইছোঁ বেগটো ৰাউণ্ড হয় বৰ বেছি বজাৰ কৰা নাছিলোঁ কসমেটিক দোকানত যে দেখিছিলে কসমেটিক দোকানত লিপষ্টিক ল'লোঁ 3টা কালাৰ কেইটা এইকেইটা মই লগাই থৈছোঁ হাতত মোৰ এইকেইটা কালাৰ বেছি ভাল লাগে এটা পিংক এটা মেৰুন এটা ৰেড হয় আৰু এটা এইটো নেল পলিশ ৰিমুভাৰ হয় নতুনকৈ আহিছে বুলি ক'লে ইউজ কৰি চাওঁচোন এইটো মানে সৰও আছে 99ত ভাল বুলি কৈছে আৰু শুকায়ো নাযায় বোলে মানে দেখিছে নহয় টেমাটো ইটো পটককৈ শুকাই যায় এইটো প্ৰাইচ হয় 99 এইটো আপোনালোকে যোনে ইউজ কৰা নাই ইউজ কৰি চাব পাৰে বহুতখিনি আছে চব এনেই ইহঁতত ইমান মানহে থাকে সন্দেহে ইমানকণো থাকে নাই এইটোত বহুত আছে চব লিপষ্টিককেইটা মেট হয় মিয়নৰ হয় এটা চুইচ বিউটি এইকেইটা লগাই মই ভাল পাইছোঁ শেষ হোৱাৰ বাবে আকৌ এইকেইটাকে লৈছোঁ আৰু বেছি একো বজাৰ কৰা নাই সিমানেই কৰিছিলোঁ যিহেতু সদায় স্কুল গৈয়ে থাকোঁ যি টি লৈয়ে থকা হয় প্ৰয়োজনীয়কেইটা আজি ল'লোঁ তেন্তে আজিলৈ আহিছোঁ নতুন এটা ভ্লগৰ সৈতে আকৌ লগ পাম যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই